ঠিকে আছে নে পারফেক্ট এভরিবডি এটা চাওক এটা বস্তু আনিছো ফ্লিপকাৰ্টৰ পৰা দামটো চাগে ধৰিব নোৱাৰিব সৰু আখৰ লিখা হৈ আছে কৈ দিছো বাৰু 397 লৈছে মানে প্ৰায় 400 টকা এই বস্তুটো এটা আসলে জুগাৰ দেশী জুগাৰ এটো ব্যৱহাৰ কৰি পেলাই ভিডিও বনাব পৰা যায় কেনেকুৱা ধৰণৰ ভিডিও বনাব পৰা যায় মই আপোনালোকক দেখাম আৰু এইটো বস্তুটো মই কিয় কিনিলো বা এইটো বস্তু কিনাৰ কাৰণে লাভ হ'ব নহব সেইখিনি দেখাই আছো তাৰ কাৰণে বস্তুটো খুলি খালি আনবক্সিং কৰি দেখাই লওঁ ৰখক এই বস্তুবিলাক অলপ সাইড হৈ যাওক এইটো মেইন বস্তুটো ইয়াক কোৱা হয় হেলমেট মাউন্ট মানে কি হয় এই ৰাইডাৰ বিলাকে যেতিয়া বাইক চলায় তেতিয়া আপোনালোকে দেখিব যে মানে মুখতে যে এটা গ্ৰুপো লগাই লয় এইটো কি বুলি কয় হেলমেটটো সন্মুখত এটা গ্ৰুপো লগাই লয় গ্ৰুপৰটো দামটো বহুত গতিকে তাৰ সলনি এই বস্তুটো ইউজ কৰিব পৰা যায় এই বস্তুটো ইউজ কৰিবলৈ এইটো যদি হেলমেটত লগাই লোৱা যায় তাৰ আপুনি মোবাইলটো ফিটিং কৰি ল'ব পাৰিব তেতিয়া আপোনাৰ মানে গ্ৰুপৰ প্ৰয়োজন নহয় গ্ৰুপৰ দৰে দামী কেমেৰা নহ'লেও হ'ব আপুনি মোবাইলটোৰ দ্বাৰাই মানে মোশন শ্বটবিলাক ল'ব পাৰিব একশ্যন শ্বটবিলাক ল'ব পাৰিব মানে গৈ থাকিব ভিডিঅ' হৈ গৈ থাকিব কথাও গৈ থাকিব পাৰিব সৰু চাকু পাত আছে বাৰু এইটো প্ৰয়োজন নাই ব্লেড পাতো প্ৰয়োজন নাই একচুৱেলি মানে কেমেৰা সন্মুখত আনবক্সিং কৰিম বুলি মই এইটো এতিয়ালৈকে নিজে আনবক্সিং কৰাই নাই এখন প্ৰয়োজন নাই পেকেটটো অলৰেডি খোলাই হৈ আছে সেইটো কথাই ভাল নালাগিলে খোলাই হৈ আছিলে কি আহিছে চাওঁ এইটো অৰিজিনেল মালটো ইয়াৰে প্ৰয়োজন হৈছিলে মোৰ বহুত দিনৰ পৰা এতিয়া লগত কি আছে লগত মোবাইল হোল্ডাৰটো আহিছে একচুৱেলি দামী হেলমেট নাই মোৰ গতিকে এই হেলমেটটোতে লগাই চাওঁ কেনেকুৱা হয় কি নহয় এতিয়া চাওক মই এইটো ফিটিং কৰিলোঁ হেলমেটত একচুৱেলি গোপৰ নিচিনা কাম নিদিব কিন্তু হ'ব আৰু অলপমান ৰুম চুম তলা মাৰি পেলাই যাওঁ ওলাই বেল তলা ফালে এইটো এটা বস্তু কিনি আনিছোঁ কাম দিনে এতিয়া চাই লওঁ আৰু এইখন মোৰ বাইকখন স্প্লেণ্ডাৰ প্লাছ মোৰ বাইকখন নামতহে স্প্লেণ্ডাৰ কিন্তু মই চলাওঁ এতিয়া মানে মেইন ৰোডত আহি আছোঁ হাইৱে আহি গ'লোঁ মেইন ৰোডত একচুৱেলি মই গুৱাহাটীত যিহেতু ৰেপিড' উবেৰ বাইক চলাওঁ গতিকে এই বস্তুটো ব্যৱহাৰ কৰি পেলাই ভ্লগিং ভিডিঅ' বনাব পৰা যাব মানে মই ভাবিছোঁ এই আপোনালোকে ক'ব যে ভ্লগিং ভিডিঅ' বনাব পৰা যাবনে নাযায় আৰু যিটো ভিডিঅ' দেখিলে তাৰ কোৱালিটিটো কেনেকুৱা হৈছে বা বেছি লৈছে কৈছে নেকি সেই কথাটোও ক'ব কিন্তু মোৰ মতে হেলমেটৰ কোৱালিটিটো অলপ ভাল হ'লে ভাল হয় কিন্তু এইটো হেলমেটটো ইমান ভাল নহয় গতিকে মানে অলপমান লৰিছে মানে মই চলাওঁতে গম পাইছোঁ কিন্তু যদি ভাল হেলমেট হয় যিবিলাক একদম ফিটিং হৈ থাকে তাত চাগে এই বস্তুটো আৰু ধুনীয়াকৈ মানে ৱৰ্ক কৰিব আৰু মই ধুনীয়া ভিডিঅ' দি থাকিম আৰু ভ্লগিং ভিডিঅ' দি থাকিম বা কিবা কিবি আৰু মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু মানে যিটো ব্ৰেণ্ডেড কিছু ফেচবুক পেজটো আছে সেইটো ফ'ল' কৰি ৰাখিব থেংক ইউ ছ' মাছ